কাম কৰে। তাৰপিছত নয়নমণি শইকীয়াদেৱৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ কাৰণে এক অপূৰণীয় ক্ষতি। মৃত্যু এতিয়া তেনেই সুলভ, কিন্তু সেই মৃত্যু যেতিয়া এজন সাংস্কৃতিক প্ৰেমী, এজন সমাজকৰ্মী, এজন সাংস্কৃতিক জগতৰ ভূততাৰা যেতিয়া অকালত নিঃশেষ হৈ যায়, মনত বহুত কষ্ট হয়। তেওঁ ৰং চেনেলত আছাম ফাইটছ বেক, অপৰাধ, অনন্যা আৰু বহুতো স্ক্ৰিপ্ট তেওঁ লিখিছিল। DD নেশ্যনেলত তেওঁৰ বেছিভাগ স্ক্ৰিপ্টে তেওঁ DD নেশ্যনেলত প্ৰচাৰ হৈছিল। এতিয়াৰ ভ্ৰাম্যমানৰ ষ্টাৰ এক্ট্ৰেছ প্ৰস্তুতি পৰাশৰ লগত তেওঁ ভাগ্যদেৱী থিয়েটাৰতো কাম কৰিছিল। বহুতে তেওঁ ইউটিউবত অৰুণোদয় নামৰ এটা চেনেল খুলি তাত শ্বৰ্ট ফিল্মৰ কাম আৰম্ভ কৰিছিল। আৰু প্ৰতিখন শ্বৰ্ট ফিল্মতে তেওঁ এক্সপিৰিয়েঞ্চ এক্টৰ হিচাপে নহয়, তেওঁ নতুন প্ৰজন্মটোক, মানে নতুন যোনখিনি এক্টৰ এক্ট্ৰেছ তেওঁলোকক আগবঢ়াই নিছিল। তেওঁ মূল মন্ত্ৰটোৱে আছিল যে নতুনসকলক প্ৰথম স্থান দিয়ক, যাতে সিহঁতে আগবঢ়াই যোৱাত কিবা এটা স্ক'পত সহায় কৰে। তেনেকুৱা এজন মানুহৰ মৃত্যুত তেজপুৰৰ সাংস্কৃতিক জগতখনত গভীৰ শোকৰ চাপ পেলাইছে। আজি আমি সকলো ম্ৰিয়মান তেওঁৰ মৃত্যুত, কিন্তু আমি প্ৰতিশ্ৰুতিবদ্ধ, কাৰণ তেওঁৰ লগত আমাৰ টীমটোৰ বহুতো আশা, বহুতো সপোন জড়িত হৈ আছিল। আৰু সেই সপোনবোৰ তেওঁ অনুপস্থিতিত যিমানলৈকে পাৰোঁ আমি পূৰ কৰিবলৈ চেষ্টা কৰিম। 2001 মানৰ পৰা তেওঁ ভালকৈ এইটো লাইনত আছিলে। তেওঁ NSDত এটা 45 ডেজৰ ট্ৰেইনিং, FTIটো এটা কেমেৰাৰ কাৰণে অল ইণ্ডিয়াৰ পৰা 12জন চিলেক্ট হৈছিল, তাৰ মাজৰো এজন আছিলে। আৰু FTIটো তেওঁ এটা ট্ৰেইনিং কৰিছিলে। বালাজী টেলিফিল্মছতো তেওঁ আছিলে মুম্বাইত। আহি পেলাই অসমত বহুত কেইটা কাম কৰিলে। ৰঙত আছাম ফাইটছ বেক, অপৰাধ তেওঁৱে লিখিছিলে, ডাইৰেকশ্যন কৰিছিলে। লাষ্ট 2017ৰ তুমি অনন্যা সেইখন তেওঁৱে লিখিছিলে। লাষ্টলি তেওঁ আমাৰ তেজপুৰতে আহি পেলাই বেক টু হোম হ'ল। অৰুণোদয় বুলি এটা চেনেল খুলি ইউটিউব, তাতে আমি শ্বৰ্ট ফিল্মবোৰ কাম কৰি আছিলোঁ। 1,72,000 লাষ্ট হৈছিলে ৰিচেণ্ট।